নমস্কাৰ প্ৰিয় বন্ধু মই হৈছে Gafar Motivational স্পিকাৰ পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছে আশা কৰিছো আগৰ ভিডিওবিলাকৰ দৰে এই ভিডিওটো আপোনালোকে আদৰি ল'ব আৰু লগতে যিসকলে নতুন তেওঁলোকে ভিডিওটো লাইক কমেন্ট ফলো সাবস্ক্ৰাইব কৰি আগলৈ শেয়াৰ কৰি দিব গতিকে আমি আৰম্ভ কৰো আজিৰ বিষয়টো হৈছে শৰ্টকাট কি আৰু কিয় ল'ব লাগে আৰু কেতিয়া ল'ব লাগে ইয়াক আমি এটা কাহিনীৰে বুজিবলৈ চেষ্টা কৰিম কিয়নো কাহিনী বা ষ্টৰী টেলিং যদি কৰা যায় তেতিয়াহলে অতি সোনকালে আমাৰ মগজুত ৰেজিষ্টাৰ হয় প্ৰথম কথাটো হৈছে পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিয়ে সদায় শৰ্টকাট বিচাৰে প্ৰত্যেকজন ব্যক্তিয়ে কামনা কৰে যে বিনা কষ্টে কম সময়তে কামটো হোৱাটো বা সম্পন্ন হোৱাটো সকলোৱে বিচাৰে আপুনিও বিচাৰে মইও বিচাৰো পৃথিৱীত 600 কৰোৰ মানুহে বিচাৰে যে মই বহুত কম কষ্ট কৰিয়ে কম সময় এনাৰ্জি এফৰ্ট দিয়ে যাতে মোৰ কামটো হৈ যায় কিন্তু গণ্ডগোলটো লাগে তাতে কিয়নো বহুত মানুহে নাজানে আসলতে শৰ্টকাটটো কেতিয়া ল'ব লাগে এতিয়া আমি বুজিম এটা সাধাৰণ কাহিনীৰে কাহিনীটো হৈছে এনেকুৱা ধৰণৰ এবাৰ এটা চৰাই পোৱালি ক্ৰমাৎ ডাঙৰ হৈ আহিলে আৰু ডাঙৰ হৈ অহাৰ লগে লগে উৰিব পৰা হ'ল তাৰ পিছত কি হ'ল সি সদায় উৰি যায় নিজৰ কীট পতংগ বিচাৰি এবাৰ চৰাইটোৱে ভাবিলে যে সদায়নো মই আৰু কিমান কষ্ট কৰি থাকিম কিমান ৰদে বৰষুণে উৰি যাম গতিকে এনেকুৱা কিবা কৰিব পাৰি নেকি যত নেকি মই বহিয়ে বাহত বহিয়ে উৰিব নোযোৱাকৈ যাতে মই পোক পৰুৱা খাবলৈ পাই থাকো কথামতে কাম হ'ল এবাৰ কি হ'ল এজন ব্যক্তিয়ে বজাৰলৈ টুকুৰিত এহুপামান পোক পৰুৱা কীট পতংগ লৈ গৈছিল বিক্ৰী কৰিবৰ কাৰণে আসলতে মানুহজনকো এহুপামান পাখিৰ প্ৰয়োজন আছিল চৰাই পোৱালিটোৱে মানুহজনক দেখা পায়ে তেওঁ খুদিলে আৰু ক'লে যে আমি এনেকুৱা এটা ডিল কৰিব নোৱাৰোনে যত নেকি আপোনাৰ সময় আৰু কষ্ট কমি যায় মোৰো কষ্ট কমি যায় আপুনি মোক এটা কৈ পোক দিব আৰু বিনিময়ত মই আপোনাক এখনকৈ পাখি দিম কথামতে বিজনেস ডিল হৈ গল বিনিময় প্ৰথা আৰম্ভ হৈ গল আৰু 5 দিনাখনৰ পৰা কাম এক্সিকিউট হৈ গল এক্সিকিউশন স্টাৰ্ট পোক লয় পাখি দিয়ে অৰ্থাৎ পাখি দিয়ে পোক লয় পাখি দিয়ে পোক লয় এই ধৰণে খুব সুন্দৰভাৱে জীৱন যাপন কৰিব ধৰিলে চৰাইটোৱে খুব ফূৰ্তি ফাৰ্তাৰে সময়বোৰ পাৰ কৰিলে কিন্তু এটা সময় আহিল কি হল দিন বাগৰিল সময় পাৰ হল মাহ পাৰ হল এটা সময় এনেকুৱা আহিল চৰাইজনীৰ গাত পাখি নাইকিয়া হৈ আহিব ধৰিলে মাত্ৰ এখনহে পাখি থাকিল হেক পাখিখন দি চৰাইটোৱে হেক পোকটো ললে পিছদিনাখনৰ পৰা মানুহজনক বহুত কাকুতি মিনতি কৰিলে কিন্তু মানুহজনে ক'লে যে আমাৰ এগ্ৰিমেন্ট ইয়াতে কেনসেল হৈছে তাৰ পিছত চৰাইজনীয়ে নেখাই নবৈ থাকুতে হুকাই খিনাই যাবলৈ ধৰিলে গীত জোৰাও বন্ধ কৰিলে আন চৰাইৰ আগত লাজ পাব ধৰিলে কিন্তু দেখিবলৈ ইমানে আগলি কুৎসিত বা বেড লুকিং হৈ পৰিল আৰু এটা সময়ত চৰাইজনীয়ে গছৰ পৰা পৰি মৃত্যুক সাৱটি ললে ভেৰি স্যাড তো মৰেল অফ দা ষ্টৰী এইটোৱে হৈছে যে চৰাইজনীয়ে প্ৰথম অৱস্থাত বাছি লোৱা পথটো তেনেই সৰল আছিল বহুত আৰামদায়ক আছিল কিন্তু সেই সৰল পথটোৱে এটা সময়ত জটিল হৈ পৰিল গতিকে আপোনালোকেও প্ৰথম অৱস্থাত নতুন কাম এটা যেতিয়া হাত দিব প্ৰথম অৱস্থাত কেতিয়াও সৰল পথ বা শৰ্টকাট নলব শৰ্টকাট সেইজন ব্যক্তিয়ে লোৱাটো উচিত যিজন ব্যক্তিয়ে সেই বিষয়টো বা সেই কামটোৰ বিষয়ে সাম্যক জ্ঞান থাকে বহুত নলেজ আছে তেওঁৰ বিভিন্ন অভিজ্ঞতা বহুত মানুহৰ লগত উঠা বহা আছে তেওঁ খুটি নাতে গম পায় ভুল শুদ্ধ ভুল ত্ৰুটিবোৰ গম পায় তেওঁ ফাউণ্ডেশ্যন প্ৰিন্সিপল বিলাক গম পায় বিলাক গম পায় গতিকে সেইজন ব্যক্তিয়ে যদি শৰ্টকাট লয় তেওঁ কেতিয়াও লোকচানৰ সন্মুখীন নহয় সেইজন ব্যক্তিয়ে স্মাৰ্ট ৱৰ্ক বা শাৰ্প ৱৰ্ক কৰিব পাৰে গতিকে শৰ্টকাটক আমি স্মাৰ্ট ৱৰ্ক বা শাৰ্প ৱৰ্ক বুলি ক'ব পাৰো গতিকে শৰ্টকাট বা শাৰ্প ৱৰ্ক কৰিব হলে স্মাৰ্ট ৱৰ্ক কৰিব হলে প্ৰথমে আপুনি হাৰ্ড ৱৰ্ক কৰিব লাগিব প্ৰথমে আপুনি লং ওয়ে বা লং ৰাস্তাত যাব লাগিব নতুবা কি হ'ব হিতে বিপৰীতে হ'ব আপুনি শৰ্টকাট কৰিবলৈ যাওঁতে কি হ'ব আপুনি প্ৰথম যেটো লং কাট আছিল দীঘল ৰাস্তা আছিল পিছত এই কামটোত আউল লাগি আপোনাৰ দীঘলীয়া ৰাস্তাটোতকৈ ডাবল টিপুল দীঘল হৈ পৰিব যেটো কাম আপোনাৰ 3 দিনত শেষ হ'ব লাগিছিল এই কামটো আপোনাৰ 10-15 দিন লাগি যাব পাৰে সেই কামটোত আপুনি ইমানে সময় পৰিব ইমানে জটিলতাই দেখা দিব পিছত হীনমান্যতাত ভুগিব আৰু কামটো আপুনি তাতে এৰি দিবলগীয়া হ'ব পাৰে গতিকে প্ৰথম অৱস্থাত শৰ্টকাট নহয় প্ৰথম অৱস্থাত সদায় লং কাট প্ৰথম অৱস্থাত কষ্ট কৰক পুৰা কাম কৰক দখু দিখে কাম কৰক পুৰা জ্ঞান লওক নলেজ লওক প্ৰপাৰ নলেজ লওক পুৰা সোমাই পৰক ইনভলভ হৈ যাওক যেতিয়া পুৰা ফিল্ডখনত আপুনি এক্সপাৰ্ট হৈ গল মাহিৰ হৈ গল তেতিয়া আপুনি চাব আপোনাৰ কাৰণে শৰ্টকাট ৰাস্তা বিচৰাটো তেনে ইজি হৈ পৰিব বিনা কষ্টে বহুত কম এনাৰ্জিত কম সময় এফৰ্টত আপুনি যিকোনো কাম কৰাই ল'ব পাৰিব আশা কৰিছো যদি ভিডিওটো একদম উপযোগী কামৰ বুলি ভাবিছে তেন্তে অনুগ্ৰহ কৰি ধৈৰ্য ধৰি ভিডিওটো আগলৈ কিন্তু শ্বেয়াৰ কৰি দিব
আজিলৈ আহিছোঁ মোক দিয়ক অনুমতি পুনৰ লগ পাম নতুন এটা ভিডিঅ' থেংক ইউ গুড নাইট জয় হিন্দ জয় অসম